ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 12ৰ প্ৰথমটো যেটো অধ্যায় আছে হৰপ্পা সভ্যতা অৰ্থাৎ দ্য হৰপ্পান চিভিলাইজেশনৰ বিষয়ে আমি অধ্যয়ন কৰিম। তোমালোকৰ এই প্ৰথম অধ্যায়টো খুবেই বেছি ইন্টাৰেষ্টিং হ'ব। আমি প্ৰথম ইয়াৰ এই সভ্যতাৰ কেনেকৈ বিকাশ হৈছিলে তাৰ পটভূমিটো অলপ আলোচনা কৰোঁ। তোমালোকে বৰ্ডলৈ মন কৰিবা, মই তাত কেইটামান চন লিখি থৈছোঁ। এই চনকেইটাৰ কিনো গুৰুত্ব আছে প্ৰথমে আমি সেই বিষয়ে অধ্যয়ন কৰিম। মই বৰ্ডত প্ৰথম এটা চন লিখিছোঁ 1826 আৰু লগতে চাৰ্লছ মেছন বুলি লিখি থৈছোঁ। এতিয়া মই ইয়াৰ গুৰুত্বনো কি সেই বিষয়ে অকণমান ক'বলৈ লৈছোঁ। একচুৱেলি সেই সময়ত কি হৈছিলে, সেই ওচৰ পাজৰ হৰপ্পা আৰু মহেঞ্জোদাৰোৰ ওচৰ পাজৰ যিবিলাক গাঁও আছিলে তাত চাৰ্লছ মেছনে দেখিছিলে কি যে এক বিশেষ প্ৰকাৰৰ ইটালৈ সেই মানুহবিলাকে গাঁৱৰ যিবিলাক ঘৰ আছিলে সেই ঘৰবিলাক নিৰ্মাণ কৰিছিলে আৰু সেই ইটাবিলাক অকণমান আমাৰ আজিকালি দিনতকৈ অলপ পৃথক আছিলে, অলপ বেলেগ। আৰু ওচৰে পাজৰে যিমানবিলাক গাঁও আছিলে সেই ইটাবিলাক প্ৰায় একেধৰণৰ আছিলে। কিন্তু সেই সময়ত ইমান গুৰুত্ব দিয়া নাছিলে যে এইটো বেলেগ কিবা সভ্যতাৰ হ'ব পাৰে নেকি, এই বিষয়ে সেই সময়ত ইমান গুৰুত্ব দিয়া হোৱা নাছিলে। তাৰপিছত 1853 to 1856 কি হৈছিলে, লাহোৰ আৰু কৰাচীৰ মাজত সেই সময়ত ৰেলপথ নিৰ্মাণ হৈছিলে। তোমালোকে জানা সেই সময়ছোৱা আছিলে আমাৰ স্বাধীনতাৰ পিছৰ সময়ছোৱা, গতিকে সেই সময়ত ৰেলপথৰ নিৰ্মাণ হৈছিলে। আৰু সেই সময়ত আছিলে কোন, ফাৰ্ষ্ট ডিৰেক্টৰ জেনেৰেল অফ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, সেই সময়ত দায়িত্ব আছিলে কানিংহাম। আৰু কানিংহামেও দেখিছিলে যে সেই সময়ত সেই কিছুমান বিশেষ ইটাৰে মানুহবিলাকৰ ঘৰ নিৰ্মাণ কৰিছিলে। কিন্তু এই ইটাবিলাক ক'ৰ পৰা আহিছিলে, তাৰ উৎসটো কি আছিলে, সেই বিষয়ে তেওঁলোকে ইমান ভবা নাছিলে বা চিন্তা কৰা নাছিলে। পিছৰ পৰ্যায়ত 1921ত যেতিয়া সেই অঞ্চলত খনন কাৰ্য চলিছিলে তেতিয়া এটা বৃহৎ অঞ্চল মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছিলে। আৰু তেতিয়া মানুহে ভাবিবলৈ বাধ্য হৈছিলে যে এই সভ্যতা কিমান পুৰণি বা ইয়াৰ বুৰঞ্জীটো কি, সেই বিষয়ে মানুহে জানিবলৈ চেষ্টা কৰিছিলে। মই তোমালোকক আৰম্ভণিতে কৈছিলো যে তোমালোকৰ এই প্ৰথম চেপ্টাৰটো খুবেই বেছি ইণ্টাৰেষ্টিং হ'ব। কিয়, এতিয়া তোমালোকে নিজে ভাবাচোন যে ইমান এটা বেছি পুৰণা সভ্যতা, দেখিছা, ইমান এটা পুৰণা সভ্যতা আমাৰ ভাৰততে বিকশিত হৈছিলে। গতিকে তোমালোকে যদি অকণমান কথাটো ভাবি চোৱা তেতিয়াহ'লে ভাবিলে আচৰিত নালাগেনে যে ভাৰতবৰ্ষত ইমান বছৰ পূৰ্বে এনেকুৱা এটা সভ্যতা বিকাশ হৈছিলে, যিটো আমাৰ কাৰণেও যথেষ্ট গৌৰৱৰ বিষয়। এইখিনিকে তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত 1922 খ্ৰীষ্টাব্দত তিনিজন প্ৰত্নতত্ত্ববিদ, ইংৰাজীত এইটো কোৱা হয় আৰ্কিঅলজিষ্ট, আৰু তোমালোকে ইংৰাজী টাৰ্মকেইটাও মনত ৰাখি যাবা, মই কিয় গুৰুত্ব আছে মই পিছত কৈ আছো। ক্ৰমে ৰাখালদাস বেনাৰ্জী, দয়াৰাম সাহনী আৰু ছাৰ জন মাৰ্চেল, এই তিনিজনৰ নেতৃত্বত সেই অঞ্চলত পুনৰ খনন কাৰ্য চলিলে। আৰু সেই খনন কাৰ্য চলাৰ পিছত হৰপ্পা আৰু মহেঞ্জোদাৰো আৱিষ্কাৰ হবলৈ সক্ষম হল। আৰু এতিয়া তোমালোকে চাবা যে এই দুটা অঞ্চল বৰ্তমান ক'ত অৱস্থিত, তাৰ লোকেশ্যনটো ক'ত আমি ক'ম। হৰপ্পা বৰ্তমান পঞ্জাৱৰ মণ্টগোমাৰী জিলাত অৱস্থিত আৰু মহেঞ্জোদাৰো হিন্দু প্ৰদেশৰ লাৰাকানা জিলাত অৱস্থিত। আৰু এই দুটা অঞ্চল বৰ্তমান পাকিস্তানত পৰে। সেইটো কথা মনত ৰাখিবা যে হৰপ্পা বৰ্তমান পঞ্জাৱৰ মণ্টগোমাৰী জিলাত আৰু মহেঞ্জোদাৰো বৰ্তমান হিন্দু প্ৰদেশৰ লাৰাকানা জিলাত অৱস্থিত। আৰু এই দুইটা অঞ্চলেই বৰ্তমান পাকিস্তানত পৰে। ইয়াৰ পিছত চাবা মহেঞ্জোদাৰো শব্দটোৰ অৰ্থ কি। মহেঞ্জোদাৰো শব্দৰ অৰ্থ হৈছে মৃতকৰ সমাধি, অৰ্থাৎ দ্য মাউণ্ট অফ দ্য ডেড। এইটো চাবা তোমালোকৰ শ্বৰ্ট কুৱেশ্যনৰ কাৰণে খুবেই বেছি গুৰুত্বপূৰ্ণ হয়। আৰু মই মাজে মাজে ইংৰাজী টাৰ্মখিনিও কৈ যাম কিয় গুৰুত্বপূৰ্ণ। মই অলপ আগত কৈছিলো মই তোমালোকক ক'ম বুলি, কাৰণ চাবা আমি নিজৰ ভাষাটোতো জানিবই লাগিব আৰু ইয়াৰ লগতে ইংৰাজীটো জনা কিয় দৰকাৰ, যে আমি যেতিয়া আগলৈ হায়াৰ ষ্টাডি কৰিম তেতিয়া সেইখিনি আমাৰ মেক্সিমাম ইংলিছতে হয়। গতিকে তোমালোকে আমাৰ অসমীয়াটো জনাৰ উপৰিও ইংৰাজী টাৰ্মখিনি এটলিষ্ট এতিয়াৰ পৰাই শিকি যাবলৈ যত্ন কৰিবা। কোনোবা এটা সভ্যতাৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়াহ'লে তাৰ এটা ইম্পৰ্টেণ্ট কথা হৈছে যে কি, সেই সভ্যতাৰ বিষয়ে জানিবলৈ হ'লে আমাক কিছুমান সমলৰ প্ৰয়োজন হ'ব, যিটো আমি ইংৰাজীত চ'ৰ্চেছ বুলি কওঁ। বিভিন্ন সমলৰ আমাক প্ৰয়োজন হয়। এটা হ'ল প্ৰাথমিক আৰু এটা হ'ল দ্বিতীয়, অৰ্থাৎ প্ৰাইমেৰী এণ্ড ছেকেণ্ডেৰী চ'ৰ্চেছ। গতিকে আমি বিভিন্ন সমলৰ সহায় ল'ব লগা হয় যেতিয়া আমি কোনোবা এটা সভ্যতাৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁ। যেতিয়া আমি হৰপ্পা আৰু মহেঞ্জোদাৰো সভ্যতাৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়া আমি তাত উদ্ধাৰ হৈছিলে ষ্টেইটাইট, অৰ্থাৎ শ্বেতপাথৰ বা চাবোন শিলৰ কিছুমান মোহৰ। কিন্তু এটা আমাৰে দুৰ্ভাগ্য যে সেই যিটো ষ্টেইটাইট বা শ্বেতপাথৰ বা সেই মোহৰখিনি আছিলে তাত কিছুমান ছবি আছিলে আৰু কিছুমান
সাংকেতিক চিহ্ন বা ছবি বা এনেকুৱা কিছুমান লৈ সেই মোহৰবিলাক আমি তাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। কিন্তু সেই তাত যিবিলাক সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হৈছিলে বা ছবি এইখিনি আজিলৈকে পাঠোদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। অৰ্থাৎ সেইখিনিত যিখিনি লিখা আছিলে সেইখিনি পাঠোদ্ধাৰ আমাৰ প্ৰত্নতাত্ত্বিকবিদসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। যদি সেইখিনি লিখাখিনি অৰ্থ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হলোহেঁতেন তেতিয়াহ'লে আমি হৰপ্পা আৰু মহেঞ্জোদাৰো সভ্যতাৰ বিষয়ে অধিক নজনা কথা জানিবলৈ সক্ষম হলোহেঁতেন। ইয়াৰ উপৰিও আমাৰ অন্য কিছুমান চৰ্চেছ আছে, অন্য প্ৰত্নতাত্ত্বিক সমল অৰ্থাৎ আদাৰ আৰ্কিঅলজিকেল চৰ্চেছ এইখিনি আছে। সেইখিনিৰ জৰিয়তে আমি হৰপ্পা আৰু মহেঞ্জোদাৰোৰ বিষয়ে জানিবলৈ সক্ষম হওঁ। তাৰ ভিতৰত মই বৰ্ডত লিখিছো চাবা, আৱাসগৃহ, সাজ সজ্জা, মাটিৰ বিভিন্ন পাত্ৰ, অস্ত্ৰ শস্ত্ৰ ইত্যাদি। এতিয়া চাবা আৱাসগৃহটো এটা কেনেকে চৰ্চ হ'ব পাৰে, ঘৰটো কেনেকৈ নিৰ্মাণ কৰা হৈছে, বুজি পাইছানে? ঘৰটো কিহেৰে নিৰ্মাণ কৰা হৈছে সেইখিনি কথা যদি আমি জানিবলৈ সক্ষম হওঁ তেতিয়াহ'লে সেই সভ্যতাটোৰ বিষয়ে আমি নজনা বহুত কথাই জানিবলৈ সক্ষম হওঁ। সাজ সজ্জা, তেওঁলোকে কি কাপোৰ কানি কেনেকে চিলাইছিলে বা পিন্ধিছিলে, হয়নে নহয়, এইখিনি ক'ৰ পৰা আনিছিলে, সেইখিনি কথা যদি আমি অধ্যয়ন কৰিবলৈ বিচাৰো তেতিয়াহ'লে আমি এইখিনি কথা জানিবলৈ পাওঁ। মাটিৰ পাত্ৰবিলাকত বিভিন্ন শিল্প অংকন কৰিব থাকিব পাৰে, হয় নাই? গতিকে সেইখিনি যদি আমি অধ্যয়ন কৰোঁ তেতিয়াহ'লেও আমি সেই সভ্যতাটোৰ বিষয়ে বহুত নজনা কথাই জানিবলৈ সক্ষম হ'ম। অস্ত্ৰ শস্ত্ৰ কিহেৰে নিৰ্মাণ কৰা হৈছিলে, লোৰে নে নাইবা অন্য কিছুমান ধাতুৰে। গতিকে এইখিনি কথা যদি আমি অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি সেই সভ্যতাটোৰ বিষয়ে অধিক কথাই জানিবলৈ সক্ষম হওঁ। ইয়াৰ পিছত আমি চাম হৰপ্পা বা সিন্ধু সভ্যতা কোনকেইটা অঞ্চললৈ বিস্তৃত হৈ আছে, অৰ্থাৎ ইয়াৰ পৰিসৰটো কিমান বা কোনকেইটা অঞ্চল সামৰি হৰপ্পা বা সিন্ধু সভ্যতাৰ গঠন হৈছে। সেইটো তোমালোকে বৰ্ডত চাবা, পঞ্জাৱ, হাৰিয়ানা, গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশৰ একাংশ আৰু পাকিস্তানৰ অন্তৰ্গত সিন্ধু আৰু বেলুচিস্তানৰ বহুতো ঠাই। গতিকে হৰপ্পা সভ্যতাৰ বিস্তৃতিটো যথেষ্ট ডাঙৰ। তোমালোকে যদি এই অঞ্চলকেইটা চোৱা তেতিয়াহ'লে এই কথা গম পাবা যে হৰপ্পা সভ্যতাৰ বিস্তৃতি কিমান। আৰু এটা কথা যে হৰপ্পা সভ্যতাৰ পোনপ্ৰথমে বিকাশ হৈছিলে খ্ৰীষ্টপূৰ্ব 26ৰ পৰা 19ৰ ভিতৰত। আৰু ইতিহাসবিদসকলে অধ্যয়নৰ সুবিধাৰ্থে ইয়াক কেইটামান ভাগত ভাগ কৰিছে, যেনে প্ৰাৰম্ভিক যিটো আৰ্লি ষ্টেজ, তাৰ পৰৱৰ্তী বা পিছৰ পৰ্যায়ত কেনেকে বিকাশ হৈছিলে, আৰু তাৰ পিছত পূৰ্ণ বিকশিত হৰপ্পা অৰ্থাৎ মেচিয়ৰ হৰপ্পান কালচাৰ। গতিকে ইতিহাসবিদসকলে অধ্যয়নৰ সুবিধাৰ্থে এনেকে হৰপ্পা সভ্যতাক কেইটামান স্তৰত ভাগ কৰি লৈছে। ইয়াৰ পিছত আমি আলোচনা কৰিম যে সেই অঞ্চলৰ মানুহবিলাকৰ জীৱন নিৰ্বাহৰ কৌশলখিনি কি আছিলে, তেওঁলোকে কি কৰি কি খাই বা কেনেদৰে জীৱন নিৰ্বাহ কৰিছিলে। আমি যদি এই বিষয়ে অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি দেখিম সেই অঞ্চলৰ মানুহখিনি মূলতঃ আছিল কৃষিজীৱী। তেওঁলোকে মেইনলি কৃষি কাৰ্য কৰিয়েই তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিলে। আৰু সেই কৃষিজাত সামগ্ৰীবিলাকৰ ভিতৰত তোমালোকৰ এইটো কেতিয়াবা শ্বৰ্ট কুৱেশ্যন 2-3 নম্বৰৰ কাৰণেও সুধি দিব পাৰে। সেই গতিকে চাবা যে তেওঁলোকে ঘেঁহু, গম, জব, বাৰ্লি, মটৰ, কপাহ, খেজুৰ, তৰমুজ আদি কৃষি কাৰ্য কৰিছিলে। গতিকে এইখিনি কথা অকণমান আমি মনত ৰাখিবলৈ নিজেই চেষ্টা কৰিব লাগিব। আৰু এটা ইণ্টাৰেষ্টিং কথা আছে, এই লোথালত যিটো তাৰে এটা অঞ্চল হয়, সেই লোথালৰ এটা অঞ্চলত ধানৰ কিছুমান নমুনা পোৱা গৈছে। পিছত সেই খনন কাৰ্য চলোৱাৰ পিছত সেই লোথালত ধানৰ কিছুমান নমুনা আমি পাবলৈ সক্ষম হৈছিলো। কিন্তু তাতে এটা প্ৰশ্ন হয় যে সেইখিনি কৃষিজাত আছিল নে বনৰীয়া আছিলে। কথাটো তোমালোকৰ চাগে অকণমান খেলি মেলি লাগিছে, মই বুজাই দিছো। কৃষিজাত কোনবিলাক কোৱা হয়, যিখিনি মানুহে নিজেই কৃষি কৰে, হয়নে নহয়, যিখিনি খেতি মানুহে নিজেই কৰে। আৰু বনৰীয়া কোনখিনি, যিখিনি নিজেই উৎপাদিত হয়, হয়নে নহয়, নিজেই উৎপাদিত হোৱাখিনি আমি বনৰীয়া বুলি ক'ম। আৰু যিখিনি মানুহে নিজেই খেতি কৰে সেইখিনি হ'ল কৃষিজাত। গতিকে সেইটো অলপ কনফিউজন আছে। লোথালত যিটো ধানৰ নমুনা পোৱা গৈছিলে সেইটো প্ৰকৃততে কৃষিজাত আছিলে নে বনৰীয়া, সেইটো অকণমান ইতিহাসবিদসকলৰ মাজতো অকণমান কথাটো জোৰ মুদুৰ আছে, সেইটো আমি ভালকে জানিবলৈ সক্ষম নহওঁ। আৰু এটা কথা তোমালোকে চাবা যে মানুহবিলাকে কি খাদ্য খাইছিলে। মানুহবিলাকে আমিষ আৰু নিৰামিষ এই দুইটা খাদ্যই মানুহবিলাকে গ্ৰহণ কৰিছিলে। গতিকে সেই কথাটো তোমালোকে মনত ৰাখিবা। হৰপ্পা সভ্যতাৰ লোকে বিভিন্ন জীৱ জন্তুক পোহপালন কৰিছিলে। পশু বিশেষজ্ঞসকলে এই বিষয়ে অধ্যয়ন কৰিছে আৰু তেওঁলোকে অধ্যয়ন কৰি গৰু, ম'হ, ভেড়া, গাহৰি, উট ইত্যাদি বিভিন্ন জন্তুৰ জকা উদ্ধাৰ কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। গতিকে এইখিনিৰ পৰা আমি এটা কথা নিশ্চিত যে হৰপ্পা সভ্যতাৰ মানুহবিলাকে বিভিন্ন জীৱ জন্তু প্ৰতিপালন কৰিছিলে আৰু এই জন্তুবোৰ পোহনীয়া আছিলে। গতিকে এই পশু বিশেষজ্ঞসকলে এই বিষয়ে অধ্যয়ন কৰি তেওঁলোকে এইটোও গম পাইছে যে সেই জন্তুখিনি, যিবিলাক জন্তুৰ
জকা উদ্ধাৰ কৰিবলৈ তেওঁলোকে সক্ষম হৈছিলে, এই জন্তুখিনি বনৰীয়া আছিল নে ঘৰচীয়া আছিলে। গতিকে পশু বিশেষজ্ঞসকলে এই বিষয়ে আৰু অধ্যয়ন কৰিছে, আৰু অধ্যয়ন কৰি তেওঁলোকে গম পাইছে যে এই জীৱ জন্তুখিনি মূলতঃ পোহনীয়া আছিলে। আৰু এই হৰপ্পা সভ্যতাৰ যিখিনি চিলমোহৰ, সেই চিলমোহৰখিনিত ষাঁড় গৰুৰ কিছুমান প্ৰতীক আমি দেখিবলৈ পাওঁ। বুজি পাইছানে? চিলমোহৰখিনিত ষাঁড় গৰুৰ প্ৰতীক এটা দেখিবলৈ পাওঁ। আৰু সেই ষাঁড় গৰুৰ যিটো প্ৰতীক, সেই প্ৰতীকবিলাক যিহেতু চিলমোহৰবিলাকত খুবেই বেছি ব্যৱহাৰ কৰা হৈছে, গতিকে আমি এটা কথা অনুমান কৰিব পাৰোঁ যে হৰপ্পা সভ্যতাত গৰু প্ৰধান পোহনীয়া জন্তু আছিলে। আৰু সেই চিলমোহৰখিনিত আমি পুতলা আকাৰে বিভিন্ন ছবি দেখিবলৈ পাওঁ। সেইখিনিৰ ভিতৰত বাঘ, সিংহ আদি বিভিন্ন জীৱ জন্তুৰ আমি ছবি দেখিবলৈ পাওঁ। গতিকে এই কথা আমি অনুমান কৰিব পাৰোঁ যে সেই সভ্যতাৰ এই জীৱ জন্তুবিলাকৰ লগতো সম্পৰ্ক আছে। সম্পৰ্ক থকাৰ কাৰণেহে তেওঁলোকে চিলমোহৰখিনিত এই জীৱ জন্তুৰ ছবি ব্যৱহাৰ কৰিছে। বুজি পাইছানে? গতিকে এইখিনি জীৱ জন্তুৰ লগতে তেওঁলোকৰ অৰ্থাৎ হৰপ্পা সভ্যতাৰ সম্পৰ্ক আছিলে।